আলবাৰ্ট আইনষ্টাইনে কৈছিল, পাগল তেওঁ নহয় যি একে কামকে বাৰে বাৰে কৰে, কিন্তু পাগল সেইজনক কোৱা হ'ব যিয়ে একে কামকে একে পদ্ধতিৰে বাৰে বাৰে কৰি আছে, কিন্তু তাৰ পৰা ফলাফল বেলেগ আশা কৰি আছে। অৰ্থাৎ এতিয়া চোৱা, আমি এক্সাম দি আছোঁ, কিমান বছৰৰ পৰা কিছুমানে দুবাৰ দিলে, কিছুমানে তিনিবাৰ দিলে, কিছুমানে বহুতবাৰ হ'ল চাগে এক্সাম দি থাকিব, অৰ্থাৎ চাকৰিৰ কাৰণে এক্সাম দি থাকিব। তাৰপিছত কি হয়, আমাৰ বেয়া হৈ যায়, এক্সামৰ ৰিজাল্ট কি আহে, নো ইউ আৰ নট কোৱালিফাইড, চব বেয়া হৈ যায়। ইয়াৰ কাৰণটো কি কেতিয়াবা ভাবি চাইছেনে? হয়তো এনেকুৱা হ'ব পাৰে যে আমি একে পদ্ধতিৰে পঢ়ি আছোঁ বহুত দিনৰ পৰা একেটা মেথডতে চলি আছোঁ, বহুত দিনৰ পৰা আমি এঘণ্টা দুঘণ্টা পঢ়ি কিনে এক্সাম দি আছোঁ, প্ৰেছাৰ লৈ আছোঁ মেণ্টেলি যে আমি কিয় পাছ নকৰোঁ। ইয়াৰ কাৰণটো এইটোৱে হ'ব পাৰে যে আমি পঢ়ি আছোঁ কম, আমি ভুলকৈ পঢ়ি আছোঁ, আমাৰ পঢ়াৰ পদ্ধতিৰো ভুল হ'ব পাৰে, আমাৰ সময় কম হ'ব পাৰে। গতিকে আমি কি কৰিব লাগিব, আমি যদি ৰিজাল্টটো যদি ভাল এক্সপেক্ট কৰিছোঁ, ৰিজাল্টটো যদি বেলেগ এক্সপেক্ট কৰিছোঁ, তেতিয়াহ'লে আমি পদ্ধতিও বেলেগ কৰিব লাগিব, আমাৰ সময়টোও পৰিৱৰ্তন কৰিব লাগিব। এঘণ্টাৰ ঠাইত দুঘণ্টা পঢ়ক, পদ্ধতিটো চেঞ্জ কৰক, মুখস্থ পঢ়াতকৈ লিখি লিখি মুখস্থ কৰক। গতিকে পঢ়াৰ পদ্ধতি সলনি কৰিব লাগিব, সময়ৰ সলনি কৰিব লাগিব। চ' সেইকাৰণে আলবাৰ্ট আইনষ্টাইনে কৈছিল যে পাগল তেওঁ নহয় যিয়ে একে কামকে বাৰে বাৰে কৰে, কিন্তু পাগল তেওঁক কোৱা হ'ব যিয়ে একে কামকে বাৰে বাৰে কৰে, অথচ ফলাফলটো বেলেগ এক্সপেক্ট কৰে। চ' কথাটো ভাবি চাব এবাৰ।